নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছো। আজি ৰাতিপুৱা হায়াৰ সেকেন্ডাৰী এইচএছৰ ৰিজাল্ট প্ৰকাশ পাইছে আৰু ৰিজাল্টৰ পিছত আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা যিসকল ক্যান্ডিডেটছে টপ ৰেংকত পাইছে তেওঁলোকৰ কাৰণে কংগ্ৰেচুলেশনস। আহক আমি কেজনমান যে টপ ৰেংকত আছে তেওঁলোকৰ আমি যেটো কিমান মাৰ্ক পাইছে আৰু কোৰ পৰা আৰু কোন সকলে পাইছে এইখিনি আমি অকনমান চাইলো। AHSEC ৰিজাল্ট এইচএছৰ আৰ্টছৰ টপাৰ সকলৰ ভিতৰত টপ 3 ৰেংকৰ ভিতৰত আছে। 1 নম্বৰ ৰেংকত আছে সন্ধ্যা দেৱী অফ কামৰূপ গাৰ্লছ সিনিয়ৰ সেকেন্ডাৰী স্কুল 500 মাৰ্কছৰ ভিতৰত 487 মাৰ্কছ পাইছে। চেৰি গোহাই ওমেন কলেজ তিনচুকিয়া 487 মাৰ্কছ। সেকেন্ড ৰেংকত বিদিশা মিশ্ৰা শংকৰদেৱ একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল নলবাৰীৰ পৰা 486 পাবলৈ সক্ষম হৈছে। থাৰ্ড ৰেংকত আছে সুদীপ্তা দেৱনাথ অফ শংকৰদেৱ সিনিয়ৰ সেকেন্ডাৰী স্কুল হুজাই 483 পাবলৈ সক্ষম হৈছে। এই কেজন হল আৰ্টছৰ টপাৰ সকল। কমাৰ্চৰ টপাৰ ভিতৰত সাগৰ আগৰৱাল বিবেকানন্দ সিনিয়ৰ সেকেন্ডাৰী স্কুল কাছাৰৰ পৰা 482 পাবলৈ সক্ষম হৈছে। ৰেংক 2ত আছে মানস জ্যোতি বৰঠাকুৰ অফ ক্ৰিসেন্ট একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল যোৰহাট পাবলৈ সক্ষম হৈছে 476 মাৰ্কছ। ৰেংক 3ত নিখিল গুপ্তা অফ আৰডি সিনিয়ৰ সেকেন্ডাৰী স্কুল তিনচুকিয়া 474 পাবলৈ সক্ষম হৈছে আউট অফ 500। ইয়াৰ পিছত আমি চাইলো আসাম হাই সেকেন্ডাৰী ৰিজাল্ট যি সায়েন্স ষ্ট্ৰীমৰ টপাৰৰ ভিতৰত জ্যোতিৰাজ বাস্তৱ কলিতা অফ ডিউমৰণি এইচএছ স্কুল তেওঁ ফাৰ্ষ্ট পজিশন সায়েন্সত পাবলৈ সক্ষম হৈছে। সায়েন্স ষ্ট্ৰীমত টোটাল মাৰ্ক পাইছে 491 মাৰ্কছ। তো যিসকলে টপাৰ আছে তেওঁলোকক কংগ্ৰেচুলেশনস আৰু যিসকলে পাছ কৰিছে তেওঁলোকৰো কংগ্ৰেচুলেশনস আৰু যিসকলে এইচএছ ৰিজাল্ট পাছ কৰিব সক্ষম হোৱা নাই তেওঁলোকে মন বেয়া নকৰিব। তোমালোকৰ নেক্সট যেটো অপচনটো আছে মানে নেক্সট ইয়াৰ দিয়া বা বেটাৰমেন্টৰ বা যেনেকুৱা ধৰণৰ তোমাৰ নেক্সট টাইম ভালকৈ প্ৰিপাৰেচন কৰা আৰু ৰিজাল্ট ভাল কৰি নেক্সট ষ্টেপত আগবাঢ়ি যোৱা। তো এইটো কামনাৰে আজি ভিডিওটো সামৰিছো। ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ। লগ পাম নেক্সট ভিডিওত।